Well, hello guys, this is your Nico Bhai and welcome to my YouTube channel Nico Vlogs. ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৱেবছাইটৰ কথা কৈ লওঁ। বহুত ভাল ৱেবছাইট হয়, একদম কম সময়ত পইচা উপাৰ্জন কৰিব পাৰি। আজি বহুত দিনৰ পৰা মই IQ নামৰ ৱেবছাইটটো ইউজ কৰি আছোঁ, তাৰ পৰা ৰেগুলাৰ পইচা পাই থাকোঁ। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তাতে যেতিয়া $100 মান হৈ যায়, হোৱাৰ লগে লগে নিজৰ বেংকত ট্ৰান্সফাৰ কৰি ল'ব পাৰি। আৰু সেইটো ৱেবছাইট ৰেজিষ্টাৰ কৰিবলৈ হ'লে মিনিমাম $10 ডিপজিট কৰিব লাগিব আৰু ডেইলি $100 পাৰ চান্স থাকে, 90% চান্স থাকে পইচা পোৱাৰ, যেনেকৈ মই পাওঁ। তো লিংক ডিছক্ৰিপশ্যনত আছে, সোনকালে ৰেজিষ্টাৰ কৰা। আৰু এতিয়া চিৰাজ দাৰ ঘৰত যাওঁ, চিৰাজ দা ৰেডি হৈ আছে, উৰুজ চাওঁ। মানে আমাৰ মাজাৰত প্ৰত্যেক বছৰ উৰুজ হয়, আজি ছেকেণ্ড দিন গৈ কেনে উৰুজ চাই আহোঁ কেনেকুৱা হৈ আছে। এইবিলাক দোকান দেখাই পাই আছে কাষত, তো কি আহিছে চাওঁ। মানে ৰাতি বেছি ভাল লাগে, কিন্তু ৰাতি লাইটৰ পোহৰটো কম, ভালকৈ দেখা নাপাবা। সেইটো কাৰণত ভাবিলোঁ টাইমতে যোৱা বেষ্ট হ'ব। এইবিলাক খেলা বস্তু, বাপৰে ইমান পুতলা। বাইকখন ভাল এটা জেগাত পাৰ্কিং কৰি লওঁ, তাৰপিছত দেখুৱাবলৈ চেষ্টা কৰোঁ কি দেখুৱাব পাৰোঁ। এইটো হ'ল আমাৰ ছটা শ্বিলং। আহি পাই গ'লোঁ মাজাৰৰ ওপৰত। এইফালে যোৱা চোৱা কৰি আছে মানুহে, আৰু আগতে যিমান দোকান আহিছিলে এইবাৰ ইমান দোকান চোকান নাই, মানুহ বহুত কম। ৰাতিলৈকে চাগে হ'ব, ভাবিছিলোঁ সোনকালে আহিলে ভালকৈ ভিডিঅ'টো বনাব পাৰিম, কিন্তু কথাটো এনেকুৱা ৰাতি আন্ধাৰ হৈ যায়, ভালকৈ ভিডিঅ' শ্বুট কৰা নাযাব। সেইটো কাৰণে সোনকালে আহিলোঁ। যি নহওক এতিয়া ইয়াতে অকণমান ৰখোঁ, অকণমান যোৱা চোৱা কৰোঁ, তাৰপিছত তলত যাম। 75 টম পুৰুষ মোবাৰক হয়, দাদা শৰীফ হয়, জেগাটো য'ত হৈছে এজন মোৰ জেঠাই হয়, আৰু জেঠাই হ'ল মাজাৰৰ খাদিম। আৰু এইবাৰ 75তম উৰুজ মুবাৰক। বাপৰে, মানে আমি জন্ম হোৱাৰ আগৰ পৰা ইয়াতে উৰুজ হৈ আছে। যেতিয়া সৰু আছিলোঁ, সৰু থাকোঁতে এইবিলাক মানে চিৰি নাছিলে, এইবিলাক গোটেই পাহাৰৰ ছাইড আছিলে। যেতিয়া মই LP স্কুলত পঢ়িছিলোঁ, ইফালেদি ছাইডেদি পাহাৰেদি উঠি আহিছিলোঁ, আৰু ঠিক এইখিনিমান জেগাত এখন চিৰি আছিলে, একদম মানে থিয় চিৰি, ওপৰফালে চালে ভয় লাগে, কিন্তু তথাপিও ফূৰ্তিতে উঠি আহিছিলোঁ। এয়া গৈ আছোঁ তলৰ ফালে বাইকৰ ওচৰত, আৰু তাৰপিছত যাম তলত দোকানত কিবা বস্তু কিনিব পাৰোঁ যদি চাওঁ, কিনি ল'ম। আৰু ইফালে আছে গোটেই খোৱা বস্তু, এই কিবা আছে। ইফালে বম মস্ত ডাঙৰ পৰঠা বনাই, এতিয়া বনোৱা নাই, এইখন টাৱাতে পৰঠা বনাই, ইমান ডাঙৰ। বনাইগা বাপৰে, ইমান ডাঙৰ পৰঠা ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। মাৰ্চি ক'ত মাৰ্চি? কেইটকা কৰে দাদা? 20 টকা। আহি পাই গ'লোঁ মণিপুৰী গ'ল্ড। ইয়াত সকলো ধৰণৰ মণিপুৰী সোণৰ গহনা পোৱা যায়, কিন্তু দিবলগীয়াতো কোনো নাই। মণিপুৰী নহয়, মণিপুৰী আপোনাৰতো আছে দিব, মোৰতো কোনো নাই। আপুনি লৈ লওক দিবৰ কাৰণে ঘৰত। মোৰ পিছফালে ৰখি আছে, কৈছে ভিডিঅ'ত নাহোঁ, কিবাকে মেনেজ কৰি আছে। চব সাগৰৰ শামুক নেকি? কেইটকা এইবিলাক? কেইটকা? 350। আৰু এইবিলাক ভাল লাগিছে চোনে। হা হা? আৰু এইফালে আইনাও আছে, আইনা। অ' ধুনীয়া লাগিছে। আৰু মুখখন চাই লওঁ। অ' চাল আহি গৈছে আমাৰ ঘৰৰ পোৱালি, লাজত পলাই আছে এতিয়া। কি খবৰ? চলি আছে না? ঠিক আছে দিয়ক, ঠিক আছে। নিশ্চয় নিশ্চয়।
আৰু এইজন আমাৰ মানে কাৰিছা হ'ব বহুতে ভাল আহোঁ কেতিয়াবা আহি কথা চথা পাতোঁ কিন্তু বহুত দিন হ'ল আহিব পৰা নাই আহিম পিছত আহিম উৰু চাই মেলি এতিয়া ঘৰৰ ফালে গৈ আছোঁ সেইটো ৰাস্তাত বহুত জাম লাগি আছে ভিতৰৰ গলি লৈ লৈছোঁ এনেই জাম লাগি আছে আৰু ইয়াতে গাড়ী ৰখাই দিছে আৰু ইয়াতে লগাই দিছে গেট এতিয়া ঘৰত যাব নিদিব চাগে চাওঁ কি কয় की कोई ऐसे घर ये गली में घर है नहीं 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 ये जो गली है नहीं नहीं आप सुनिए ये जो गली है ये मेरा घर है आप देखिए निजर घर যাব নিদিয়ে নিজৰ ঘৰত যাব নিদিয়ে ডিউটি কৰি আছে বোলে ভাবিছিলোঁ ইফালেদি গ'লে জাম কম পাম কিন্তু ইফালেদি আহি আৰু এক পাক ঘূৰিব লগা হৈ গ'ল কয় কি নাই ইফালেদি যাব নিদিওঁ পাই গ'লোঁ আকৌ উৰুচাৰ এই ৰাস্তাটোৱে চাওঁ ইফালেদি আকৌ কোনে ৰখায় সেইখিনি জেগাতে মানে আহিব দিয়া নাছিল কিন্তু সিফালৰ পৰা ঘূৰি কিনে আহিয়ে গ'লোঁ অকণমান আগত যে দেখা পালে আৰ্মিয়ে মানে আহিব দিয়া নাছিলে আমাৰ সিজুবাৰী চাৰিআলিত এইটো ন এণ্ট্ৰি লগাই দিয়ে যেতিয়া উৰুজ হৈ থাকে তেখেতসকলে চিনি নাপায় যে মই ইয়াতেই থাকোঁ য'ত ৰখাইছিলে তাৰ পৰা জাষ্ট 100 মিটাৰ আহিলে আমাৰ ঘৰৰ গলিটো পায় তো সেইটোৱে আৰু এপাক ঘূৰি কিনে আহি গ'লোঁ এতিয়া ঘৰত তো এতিয়া অকণমান টাইম ৰেষ্ট লৈ কিনে যাম ডাইৰেক্ট KTM শ্ব'ৰুমত কিয় কাৰণে KTM শ্ব'ৰুমে ইনভাইট কৰিছিলে এখন খাতৰা বাইক লঞ্চ হ'ব আজি তো কি বাইক লঞ্চ হ'ব তোমালোকেও চোৱা ময়ো চাওঁ নে কি কোৱা চলো এতিয়ালৈ বাই বাই A few moments later. আৰু এতিয়া তেল বাচাই চিৰাজদাৰ লগত গৈ আছোঁ KTMৰ শ্ব'ৰুমত মোৰ বাইক ঘৰত হৈছোঁ ভাবিছোঁ এখন বাইকে লৈ যাওঁ দুজন মানুহ দুখন বাইক লৈ কিনে কি হ'ব নে কি আহি পাই গ'লোঁ KTMৰ শ্ব'ৰুম কিন্তু ভিতৰত কোনো এজন মানুহ নাই চিৰাজদা আৰু মই ফাৰ্ষ্ট আহি পাইছোঁ নে কি এতিয়া ইয়াতে অকণমান বহু কিবা এটা খাওঁ ভোক লাগি আছে আগত পেটত বস্তু দিব লাগিব তাৰপিছতে কথা ক'ব পাৰিম নহ'লে কথা ওলাই নাই মুখেদি আৰু ইফালে আছে বাইক এখন এডভেঞ্চাৰ 390 এখন ডিউক 390 BS6 মডেল ইফালে কিবা কিবি কাম কৰি আছে আৰু আহি পাইছে অংকিত ভাই আৰু বাকী খবৰ পাতি ভাল ন বঢ়িয়া ভায়ে ল'ব বুলি ভাবি আছে চিট হাইটটোৰ কাৰণে প্ৰব্লেম হৈ আছে অংকিত ভাই বহুত পুৰণা ছাবস্ক্ৰাইবাৰ হয় আৰু মোৰ যোনটো চেনেলৰ মেম্বাৰশ্বিপ ভায়ে ফাৰ্ষ্ট লৈছে যোৱাকালি লাইভ আহিছিলোঁ লাইভ আহোঁতে ভাই বহুত কথা চথা পাতিছে ছুপাৰ চেটত পইচা নিদিবা KTM Adventure Meet. Ansumanda told from Assam bikers, a few of us were there for the KTM 390 meet. They are also here, so we got a chance to witness the bike that day at the India launch. See, I have a KTM Duke 390 that I have been riding for 5 years now, and it have taken me places. Like I have done all India on the motorcycle. It would be my biggest because of the electronic package it has offered. I mean, it's really tempting for me. Something which comes down to this capacity. Especially, we have had a lot of problems with traction, especially on these streets. So yeah, I can very well imagine what people go through going to Tawang or on the Himalayan terrain, just like you said. Major hit, and I'm looking forward to riding one very soon. Thank you. Thank you very much. You can stand up and look at the product and buy the unveil, right? Countdown. 5, 4, 3, 2, 1.
পাহাৰত বহি থকা যেন লাগিছে পাহাৰত বহি থকা যেন লাগিছে 1 minute 37 seconds later. সো ইয়াত গাইজ আহি গ'লো KTM শ্বৰুমৰ পৰা আৰু এতিয়া আছো আমাৰ বাছিৰ ভাইৰ মোবাইল দোকানত ইয়াৰ আগত যোনটো শ্বুট কৰিছিলোঁ কৰাপ্ট হৈ গ'ল ফাইলটো দেখাই পালা KTM Duke 390 এডভেঞ্চাৰ বহুতে ভাল বাইক বহুত ভাল লাগিছে অন ৰোড প্ৰাইচ প্ৰায় 3,30,000 মান হৈ যাব বহি চালোঁ কিন্তু মই ভালকৈ লগ নাপাব বাইকখন হাইটটো মানে বেছি হ'ব লাগে তো ইমানে এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰি ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো একেবাৰে নাপাহৰিবা আৰু তলত ডিছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰ চব লিংক আছে তাতো ফ'ল' কৰিবা জানাই বাইকত ফ'ল'ৱাৰ্ছ লাগে তো আজিলৈ ইমানে বাই বাই